আমাৰ আবেগ কাশ্যপৰ চেনেলটোত যে যিখন আহিব ৰাধা কৃষ্ণ সেইখনৰ BTSবোৰ ইয়াত মই দি যাবলৈ চেষ্টা কৰিম। A few moments later. আবেগ দা ঐ আবেগ দা লৌটা দি দিয়া। হ'ব দিয়া 1 2 3 ষ্টাৰ্ট। ঐ সাগৰ তহঁতক কিয় লাগে ইমানবোৰ কথা? তহঁতি যিমানৰ মানুহ ইমানত থাক। Tubo. Sasa nila. আমাৰ হিৰো আৰু কেমেৰামেন দিছে না গাইছ। এইটো হিৰো আৰু কেমেৰামেন হিৰোইনে চেনি খাই আছে কামলত। আমাৰ এইফালে গাইছ হেৰি হৈ আছে। আমাৰ মানে এইফালে কিবা হৈ আছে আপোনাৰ কি হৈছে বুলি ক'লো। এইফালে আমাৰ আলোচনা হৈছে আলোচনা বিলোচনা ইয়াত চব হৈ আছে। সেইটোৱে আৰু এটাক মাৰা কৰিব লাগে মানে আমাৰ আবেগ কাশ্যপ যে তাক মাৰা কৰিব লাগে। চিনেমা দাও সঁচা সঁচিকে নহয় দেই গাইছ ফালটো কৰি নিবা আকৌ। আমি এতিয়া মানে বন্ধু চন্ধু আনি পেলাই মাৰিবহে লাগে আৰু কৃষ্ণ আমাৰ কেমেৰামেন দিছে নে কেমেৰামেন চলি আছে ফায়াৰ। সেইভাগ নামঘৰ কৃষ্ণ দেই কৃষ্ণ সকলোৱে কৃষ্ণ বুলি কৈ দিয়ক আৰু। এই নাগালেণ্ড বৰ্ডাৰ কথা পাতি আছে কিবা এইকেইটা নাগালেণ্ড বৰ্ডাৰ এইকেইটা আৰু গাইজ গাইজ হলি মলি গাইজ নাই বুলি বলছা মুখখন যে স্মাইল কৰি দিয়া দেখিছে নেকি হিৰোইনক খুৱাই লাগিছে নে? হ'ব দেই মই মনে মনে যাম দিয়া মনে এইজন দিছে আমাৰ হিৰোইন ক'ত বহি আছে বন্ধনীখনত জোকে পাব হয় নাই বাৰু গাইজ জোকে পাব। শ্বৰ্ট ফিল্মৰ গানৰ ইয়াত ভিডিঅ' শ্বুট হৈ আছে গাইজ। গাইজ ইয়াক এটা মই গুলি মাৰিম দেই গাইজ গুলি মাৰিম। যদি ভাল পালে লাইক এটা কৰি দিব ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ।